ধৰণৰ সোণালী সুযোগ হেৰুৱাব নালাগে য'ত আপোনালোকে ফ্ৰী অফ কষ্ট এটকাও নিদিয়াকৈ আপোনালোকে তাতে হেল্ল' গাইজ গুড মৰ্ণিং মানে কেলৈ গুড মৰ্ণিং কৈছোঁ এইটো চাওক ঘড়ী কেইটা বাজি আছে গুড মৰ্ণিং এতিয়া মোৰ নাইট শ্বিফ্ট চলি আছিলে মানে আৰু এতিয়া মই ভাত খাব এইবিলাক বাদ দিয়ক বাৰু ভাত খাব আহিছোঁ সেইকাৰণে টাইম পাইছোঁ সেইকাৰণে অলপ এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ আৰু এইটো ভিডিঅ' হৈছে বিশেষ ভিডিঅ' কাৰণ এই ভিডিঅ'টো এটা নতুন টপিকৰে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ গতিকে বেছি দেৰি নকৰি কিহৰ ওপৰতনো ভিডিঅ' বনাই আছোঁ কি আপোনালোকৰ লাভ হ'ব তাৰ বিষয়ে ক'ম সকলো ধৰণৰ কথা ক'ম আজি চ' বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ চ' আজি এটা নতুন টপিক হৈছে এটা ৱেবছাইটৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ সেই ৱেবছাইটটো কি হয় কেনেকুৱা ধৰণৰ লাভ হ'ব আপোনালোকে লগ ইন কৰিলে সকলো ধৰণৰ কথাখিনি ক'ম কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে আপোনালোকে বুজি নাপাব চ' সেই আজিকালি এক্সামবিলাক SSC GD এনেকুৱা ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা ধৰণৰ এক্সাম হৈ আছে আৰু এতিয়া বিভিন্ন ধৰণৰ পোষ্ট খালী হ'ব তো সেই পৰীক্ষাটোৰ প্ৰিপেৰেশ্যনৰ কাৰণে আমাৰ কিছুমান কোচিং ল'বলৈ হ'লে মানে বহুত পইচা খৰচ হয় চ' সকলোৱে আমি সেইবিলাক এফৰ্ড কৰিব নোৱাৰোঁ আৰু সকলোৱে সেইবিলাক এফৰ্ড কৰিব নোৱাৰেও গতিকে এটা ৱেবছাইটৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ সেইটো ৱেবছাইট আপোনালোকে এটকাও পইচা দিব নালাগে ফ্ৰী অফ কষ্ট চ' সেই ৱেবছাইটৰ যোগেদি আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন চলাব পাৰিব আপোনালোকে সেই এক্সামৰ ৰিলেটিভ কুৱেশ্যনবিলাক আহিব কুৱেশ্যনৰ লগত আনচাৰ থাকিব আনচাৰৰ লগত আৰু সেই আনচাৰটো কেনেকৈ ওলালে সকলো ধৰণৰ তাতে ব্যাখ্যা কৰা থাকিব আৰু সেইটো আছামিজ আৰু ইংলিছ লেংগুৱেজত আছে আপোনালোকে সুন্দৰভাৱে লগ ইন কৰাৰ লগে লগে আপোনালোকে সকলো ধৰণৰ তাৰ ভিতৰত থকা বিশেষত্ববিলাক আপোনালোকে বুজিব পাৰিব চ' সেই ৱেবছাইটটো আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ আৰু সেই ৱেবছাইটটোৰ নাম ক'বলৈ পাই আপোনালোকক মই বহুতে উৎফুল্লিত হৈছোঁ কাৰণ এই ৱেবছাইটটোৰ নাম হৈছে কেকুৱা KIKUA চ' মই এই ৱেবছাইটটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চিন্তা কৰিব নালাগে চ' আৰু সেই ৱেবছাইটটোৰ যোগেদি আপোনালোকে নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিব আৰু সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে কোনো ধৰণৰ পইচা নিদিয়াকৈ কোনো ধৰণৰ কোচিং নোলোৱাকৈ আপোনালোকে সেই ৱেবছাইটৰ যোগেদি আপোনাৰ সেই এক্সামবিলাকৰ যেনেকৈ কৈছোঁ মই গ্ৰেড 3 গ্ৰেড 4 SSC তেনেকুৱা ধৰণৰ এক্সামবিলাক দিবৰ কাৰণে আপোনালোকে তাত সেই ৱেবছাইটত চাই প্ৰিপেৰেশ্যন চলাব পাৰিব চ' আপোনালোকে সেই ৱেবছাইটত গৈ লগ ইন কৰিব আৰু আপোনালোকে মোক জনাব যে কমেণ্ট কৰি জনাব কেনেকৈ কি কৰিব লাগে চ' আপোনালোকক এটা বেলেগকৈ এটা ছেপাৰেটকৈ ভিডিঅ'টো বনাই দিম চ' আপোনালোকে তাত কেনেকৈ কৰিব লাগে তাক কেনেকৈ চাব লাগে সকলো ধৰণৰ বিশেষকৈ ভিডিঅ' এটা বনাই দিম কেনেকৈ কি কৰিব লাগে কিন্তু আপোনালোকে সেই ৱেবছাইটটো গুগলত চাৰ্চ কৰিলে একদম প্ৰথমতে ফাৰ্ষ্টতে পাব যে কেকুৱা বুলি চ' সেইটো আপোনালোকে চাৰ্চ কৰি চাওকচোন এবাৰ আৰু আপোনালোকে এনেকুৱা ধৰণৰ সোণালী সুযোগ হেৰুৱাব নালাগে য'ত আপোনালোকে ফ্ৰী অফ কষ্ট এটকাও নিদিয়াকৈ আপোনালোকে তাতে নিজৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব সেইকাৰণে আপোনালোকে যিটো ৱেবছাইট কৈছোঁ মই কেকুৱা চ' সেইটোৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ সপোনৰ চাকৰিটো চৰকাৰী চাকৰিটো লাভ কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লওক আৰু বেছি দেৰি নকৰিব আপোনালোকে অতি সোনকালে গৈ গুগলত চাৰ্চ কৰক কেকুৱা বুলি পাই যাব আৰু সোনকালে আৰু এই সুযোগটো লওক যিমান সোনকালে পাৰে সিমান সোনকালে এই কেকুৱাৰ লগত যোগাযোগ কৰক আৰু লাষ্টত এটাই কথা কৈছোঁ আপোনালোকে ইয়াত এটকাও পইচা দিব নালাগে ফ্ৰী অফ কষ্ট 1 টকা দিব নালাগে আপোনালোকে চ' আৰু আপোনালোকে কমেণ্ট কৰি ৰিভিউবিলাক দিব কেনেকুৱা হৈছে কি ৱেবছাইটটো ভালেই হৈছে নে বেয়া হৈছে ৰিভিউবিলাক দিব তেতিয়া মই আপোনালোকক আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাম চ' চাই থাকিব লগ পাম অন্য এটা ভিডিঅ'ত চ' মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব নাই কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব জয় অসম